হৌৰা ৰাতিপুৱা এইবোৰ কি কৰি আছা হৌৰা ৰাতিপুৱা এইবোৰ কি কৰি আছা কিনো কৰিম আৰু এই বিয়া হোৱা 2 বছৰেই হ'ল মেকআপৰ বস্তু খোপা নলগাওঁতে যি দেখিছোঁ ভেঁকুৰে উঠিব আৰু হেৰৌ এই মেকআপৰ বস্তু কিবা ভেঁকুৰ উঠে নেকি এক্সপাইৰি ডেটহে যায় গুড মৰ্নিং কলিতানী ৰাতিপুৱাই কিহৰ এক্সপাইৰি ডেটৰ কথা পাতি আছানো নক'বা আৰু বৰুৱানী মোৰে এক্সপাইৰি ডেট যাবলৈ হৈছে এইবোৰ বাদ দিয়া বৰুৱানী বহক কি হে কলিতা ছাৰ কলিতানীৰ এক্সপাইৰি ডেট যাবলৈ হৈছে বুলি ক'লে যে এই ফুটকলি বয়সতে এই 10 কেজিমান এটা মুখত লেপিব পৰা নাই যে পিছে কলিতা ছাৰ ব্ৰেকফাষ্ট কৰিলে নে নাই কিনো ব্ৰেকফাষ্ট কৰিবা এই আকৌ ৰাতিপুৱাৰ পৰা মেকআপৰ বস্তু খোপা লৈ গুণামৰ বহা দি বহিয়ে আছে ৰাতিপুৱা মানুহৰ ওচৰত লাচিবলৈ হৈ গ'ল আৰু এই বাদ দিয়া হে কলিতানী ৰাতিপুৱাই মূৰটোনো কিয় বেয়া কৰি লৈছা হয়নে বাৰু কলিতা ছাৰ পিছে আজি কিন্তু আপোনাৰ হাতেৰে চাহ একাপ খাম কলিতানীয়ে আপোনাৰ চাহৰ কথা কৈয়ে থাকে তাকেই বনাবতো লাগিবই একোতো উপায় নাই বুজিছে বৰুৱানী এয়াইতো জীৱন হ'ব বৰুৱানীক আপোনাৰ ৰামায়ণখন শুনাব নালাগে এইবোৰ বাদ দিয়া হে কলিতানী মই নতুন কাম এটা আৰম্ভ কৰিছোঁ নহয় হয় নেকি কি কাম মাস্কৰ আকৌ মই তোমালৈ এখন বনাই লৈয়ে আনিছোঁ চোৱাচোন এইখন কেনেকুৱা লাগিছে বৰুৱানী তুমিহে মোৰ মনৰ কথাটো বুজি পাইছা কমচে কম এইখন মাস্ক পিন্ধি লিপষ্টিক কেইটা লগাব পাৰিম নে কি কোৱা তাকেই কলিতানী নতুনকৈ বিজনেছ এটা আৰম্ভ কৰিছোঁ যেতিয়া সকলোৰে মনৰ দুখ বুজি পাবই লাগিব নে কি কোৱা বৰুৱানী আজি মই ওলাই যাওঁতে এইখন পিন্ধি যাম আৰু বাটত যাকে পাওঁ চবকে তোমাৰ মাস্কৰ ব্যৱসায়ৰ কথা ক'ম তেতিয়াহে তোমাৰ বিজনেছটো আগবাঢ়িব নে কি কোৱা কবা চাহ চাহ আনিলে তোমাৰ মানুহজন কিন্তু বৰ ভাল দেই কলিতানী পিছে কলিতা ছাৰ আপোনাৰ খবৰ সোধাই নাই নহয় ভালনে খবৰ আপোনাৰ খবৰৰ কথানো কি ক'বা বৰুৱানী এই খোলা পিঠাৰ আগটোৰ দৰে না জীৱনৰ কিবা সোৱাদ আছে না কিবা মজা আছে মানে আপুনি বৰুৱানীক কি ক'ব বিচাৰিছে আপোনাৰ কালাৰফুল লাইফটো মোক বিয়া পাতি ব্লেক এণ্ড হোৱাইট হৈ গৈছে তোমাক একো এটা কথা ক'বই নোৱাৰি এই কলিতানী মই যাওঁ দিয়া চাহ খোৱা আকৌ নাখাওঁ আজি খালি তুমি ওলাই গ'লে মই দিয়া মাস্কখন পিন্ধিবা মই পিছত ফোন কৰিম কিয় নিপিন্ধিম ইমান ধুনীয়া মাস্কখন বনাই দিছা মই ফোন কৰি জনাম দিয়া ঠিক আছে হ'ব দিয়া মই যাওঁ দেই ৰাতিপুৱাই বুঢ়ানীৰ ওচৰত লাজ দিছ নহয় মই এতিয়া ওলাই যাম ভাত কোনে দিয়ে চাম আজি কুলৈখন কি হ'ল তোমাৰ ইমান ধুনীয়াকৈ হাঁচি কাচি গৈছিলা যি হৈছে এইখনৰ কাৰণে হৈছে আহক বৰুৱানী তাইক আজি মই সুধাই নেৰো তাইৰ কাৰণে আজি মই পুলিচৰ পৰা মাৰ খাবলগীয়া হৈছে হ'ব এতিয়ানো কি হ'ল তুমিয়ে দেখোন কোৱা বৰুৱানীয়ে যে তোমাৰ চব দুখ বুজি পায় বুলি আৰু নিজে লোকক চল দিবা আৰু এতিয়া লোকক দুখ দিলেনো কি হ'ব আহিব দিয়ক আপোনাৰ মৰমত বৰুৱানী দেখুৱাই আছো কোনে কাক চল দিছে কি যে হ'ব নহয় কোৱা বৰুৱানী কলিতানী মাস্কখন পিন্ধি কেনেকুৱা পাইছা মজা পাইছো বাটত মানুহবিলাকে সুধিছেনে মাস্কখনৰ কথা সুধিছে মানে তোমাৰ মাস্কখন বাটৰ মানে ইমান ভাল পাইছে মাস্কখনৰ কাৰণে টনা আজা কৰি এতিয়া গা বিষত থাকিবই পৰা নাই গাৰ বিষ মাৰো গুলি তোমালে আৰু কলিতা ছাৰলে মই যিকেইখন মাস্ক বনাই থৈছো তুমি দেখিলে পগলাই হৈ যাবা বৰুৱানী আৰু মাস্ক নালাগে এনেই মই পাগল হৈ আছো এতিয়া এনেকুৱা লাগিছে মানুহ পালেই কামুৰিম হ'ব দিয়া কলিতানী মোকেই কামুৰিবা মই মাস্ক লৈ গৈ আছো এইখন গালো যোৱাব বিচাৰিছো হেল্ল' আজি তোক আজি মই ভালকৈ টীকাকৰণ কৰিম শুনিছা তোমাৰ সুখ দুখৰ লগৰে বৰুৱানী আহিছে যোৱা মাতিছে কি সেইজনী আহিলে তাই আজি মই চুলি ছিঙি আছো এজনী আকৌ কি কৰিব ঠিক নাই
কলিতানি কাম কৰি আছিলা হ'বলা মই এইবাৰ যিখন মাস্ক আনিছো নহয় এইখন তুমি পিন্ধি যোৱা তোমাৰ ফুল মেকআপ চবেই দেখিব আৰু কলিতা ছাৰ এইখন আপোনাৰ কাৰণে পিন্ধি চাওকচোন নিপিন্ধো নেকি এই পিন্ধক পিন্ধক একো নহয় লওক পিন্ধি চাওক পিন্ধক আকৌ আপুনি তামোল খাই যে পিক পেলাবৰ কাৰণে আকৌ কলিতানি তুমি পিন্ধাই নাই যে দিয়া দিয়া মই পিন্ধাই দিছো এতিয়াহে চোৱা কলিতানি এতিয়া তোমাৰ আইব্ৰো আইলাইনাৰ হাইলাইটাৰ লিপষ্টিক চব মানুহে ধুনীয়াকে দেখিব তোমাৰ মেকআপত আৰু ভেকুৰে নধৰে বৰুৱানী এই যে ৰাস্তাত বিনামূলীয়া টীকাকৰণ কৰি আছে তুমি কৰিলানে বাৰু মই নাই কৰা নহয় তোমালোকে কৰিলা নি আমি কেতিয়াবাই কৰিলোঁ আমাৰ ঘৰত আজিকালি বিনামূলীয়া টীকাকৰণ কৰোঁ নহয় তুমি ৰখা 1 মিনিট ৱেইট কৰাচোন মই আহি আছোঁ নাযাবা দেই কি টীকাকৰণনো কলিতা ছাৰ টীকাকৰণ মানে এই গৈ ৰাতিপুৱাই টীকাকৰণ কৰি আহিছে এই তুমি বনাই দিয়া মাছখন দেখি পুলিচে ভাল পেটাইছে পলোৱা পলোৱা তোমাকো দিব নহ'লে এতিয়া কি এজনী বা কি আনিব গৈছে তোৰ এই, ক'ত যোৱা, ক'ত যোৱা? হেই এৰক হে পলাবলৈ আহিছোঁ তই আহিবি নেক্সট টাইম কলিতানি ঘৰলৈ বুজি পাহলে তোক কোবাম মই হা এইখন মাছ বনাবলৈ আহিছ তই নেক্সট টাইম মোৰ ঘৰলৈ আহিবি তোক ডিঙি কাটি মই এনেকৈ তোক গেটত ওলমাম মই